সাবস্ক্রাইব কৰক ফানি আছাম ইউটিউব চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাওক ফানি আছামৰ ভিডিঅ'সমূহ সোনকালে পাবলৈ। মন্দিৰ বহুত দিন টেলিকাষ্ট কৰা নাই টিভিত দিয়াই নাই আমি। টেলিকাষ্ট কৰিব লাগছিল। আজি যাওঁ খাৰে খাওঁ যাবা পাৰি ওচৰত নহয়তো তাতে বোলে বাবা ওলছে এটা বাবা সিয়াৰে প্ৰথমতে লওঁ নেকি। বল বল আমি বৰ্তমান খাৰে ৰঙা গাঁৱত উপস্থিত হৈছোঁ। কৰক সোনকালে নহ'ব না। আমি বৰ্তমান খাৰে ৰঙা গাঁৱত উপস্থিত হৈছোঁ। আমি খাৰে ৰঙা গাঁৱত দৃশ্য দেখি আছোঁ। আমি এতিয়া বাবাৰ থানত উপস্থিত হৈছোঁ। এতিয়া বাবাৰ আমি ইণ্টাৰভিউ ল'ম অলপ পিছত, হয় না নহয়? আমাৰ কেমেৰা পাৰ্চন মন্দিৰৰ এতিয়া মই মিংকু ডেকাই খাৰে ৰঙা গাঁৱত উপস্থিত হৈছোঁ। এতিয়া আমি বাবাৰ ওচৰলৈ যাই আছোঁ। ওম বৈশামাৰাই নমঃ ওম বৈশামাৰাই নমঃ ওম বৈশামাৰাই নমঃ। কেমেৰা কৰ। আমি বৰ্তমান খাৰে ৰঙা গাঁৱত উপস্থিত হৈছোঁ। এই মন্দিৰৰ সৈতে মই মিংকু ডেকা এতিয়া বৰ্তমান মিহি বাবাৰ আশ্ৰমত উপস্থিত হৈছোঁ। এতিয়া মিহি বাবাৰ আমি ইণ্টাৰভিউ ল'ম। মিহি বাবা, আপোনাৰ অভিজ্ঞতা কেনেকৈ পালাক আপুনি? আমাৰ শক্তিখিনি আমি আমাৰ 3 বছৰে গা ধোৱা নাই কাৰণে পাইছোঁ। আপোনাক মই এটা প্ৰশ্ন কৰিব পাৰিম নেকি? পাৰবেন। আপোনাৰ সত্ৰখন ক'ত আছে? আমাৰ সত্ৰখন মাটিৰ ওপৰে আছে। হয় নেকি? বাবা কিবা ভেকচা গন্ধ হৈছে। আপোনাৰ কাষত কিবা মচি নেকি? নাই, আমাৰ গাৰ গন্ধ হৈছে। কি হ'ল এই ইয়াৰ গাৰ গন্ধ হৈছে। ইয়াৰ ইণ্টাৰভিউ ল'বা নোৱাৰা। গাৰ গন্ধ হৈছে আবল বেলেগ কিবা কৰবা আহিছে বাদ দিয়ে লাহান বাবাতো ইণ্টাৰভিউ নহলাকে কাম নাই এটা কাম কৰবা। খাৰে ৰঙা চকত কিবা গণ্ডগোল লাগিছে। তাকে যাম। মোৰ খবৰ পইচা আনি মাৰবা লাগিব। আমি বৰ্তমান খাৰে ৰঙা চকত উপস্থিত দিছোঁ। তাৰমানে খাৰে ৰঙা চকত ইয়াত কিবা গণ্ডগোল লাগিছে। এই গণ্ডগোলটোত আমি খৰাকি ল'ব আহিছোঁ। এজন মানুহ আহিছে, সেইজনক সুধি লওঁ আমি। দাদা হয় আহক। আপোনাৰ নাম কি? মোৰ নাম পিয়াজ। আপোনাৰ নাম কি? পিয়াজ পিয়াজ মানে কি বা পিয়াজ বুজি মানে কি কয় মানুহৰ নাম পিয়াজ। মানুহৰ নাম পিয়াজ মানুহৰ নাম যদি আলু হবা পাৰে, মানুহৰ নাম যদি দালি হবা পাৰে, মোৰ নামনো কিয় পিয়াজ হবা পাৰে? এইটো যে এটা ঘটনা হৈছিল, এই ঘটনাটো তাৰমানে কেনে আছিল আমাক অলপ বুজাই কওক। আমাৰ ঘটনাটো মানে তাৰমানে ৰাতি 11 কেজি মাংস আনিছিল। মাংস আনি মাতে সেই মাংস 7 কেজি সদায় খাইছিল। তাৰপিছত পেটৰ বিষ একদম তামান, তাৰপিছত হাগা লাগিল। তাৰপিছত তাৰ লেট্ৰিঙত হাগবা নাগলাক আৰু বাৰীত গেছি। বাৰীত হাগলাক 5 কেজি মান উলিয়াই দিছি একদম। তাৰপিছত একজন মানুহে দেখলাক বোলো ইমান কাই হৈছে, মাথা গৰম হৈ একদম তলত পৰি গেছি। পৰি মাতে তাৰপিছত তুলি আনি তাই গৰুৰ হস্পিটেলত ভৰ্তি কৰি থৈ দিছে। তাৰমানে কি ভেটেনাৰীত নেকি? ভেটেনাৰী নেকি? আপোনালোকৰ কাৰণে ধন্যবাদ। আমি আগৰ ভিডিঅ' তাৰমানে আগৰ টেলিকাষ্টৰ কাৰণে আমি আগবাঢ়িছোঁ। আহক কেমেৰামেন আমাৰ লগত আহক। নিউজ লাইভ ফানি আছাম চবতে উঠি যাব সকলোৱে। তাৰমানে কি হ'ল, এতিয়া ভেটেনাৰীত আছে। আমাৰ সংবাদদাতাই জনোৱা মতে সেই মানুহজনৰ চেৰেণ্ডাৰ হৈছে। তাৰমানে দিনটোত 4 বাৰকৈ হাগিব লগা হৈছে। এতিয়া সেইবাবে গৰুৰ ডাক্তৰে বহুত কৰিছে, তাৰমানে চিকিৎসা কৰিছে। আমি অলপ পিছত দেখাম সেই মানুহজনক কেনে অৱস্থা হ'ব, কি হ'ব। এতিয়া আমি নেক্সটটোৰ কাৰণে যাওঁ। বৰ্তমান আমি এতিয়া ডিমাচুৰ আৰু সেৱাৰ কাহিনীৰ ওপৰত, ডিমাচুৰ আৰু ইয়াৰ নাম কি আছিল, আপোনাৰ নাম কি আছিল? ডিমাচুৰ আৰু পাদাৰাম কলিতাৰ তাৰমানে কিবা জীৱনত কিবা ঘটিছে সেই বিষয়ে আমি আলোচনা কৰিবলৈ যাই আছোঁ। কেমেৰামেনৰ সৈতে আমি মন্দিৰ চাকৰিয়া কওক। প্ৰথমতে আমাৰ কওক। অহাকালি যেতিয়া মই ৰাতি দেউতাৰ ওচৰলৈ যাই মেতেন ক'লোঁ, দেউতা মই ফেচবুকত 3টা একাউণ্ট খুলিছোঁ। অহাকালি নহয়, যোৱাকালি ৰাতি যেতিয়া মই দেউতাৰ ওচৰলৈ যাই মেতেন ক'লোঁ, দেউতা মই ফেচবুকত 3টা একাউণ্ট খুলিছোঁ। দেউতাই ক'লে কি ফেচবুকত 3টা একাউণ্ট খুলিছা, মোক কিয় কৈছা লাজ নকওঁ? মই ক'লোঁ দেউতা তুমি যে ফেচবুকত এই ৰূপালী নামৰ এজনী ছোৱালীক লাইন মাৰি থাকা, সেইটোৱে মই। সেইকাৰণে দেউতাই মোক খেদি পঠালে। হয় নেকি? আপোনাৰ প্ৰব্লেমটো মোৰ শুনি বৰ দুখ লাগিছে। এতিয়া মই কান্ত অৱস্থা হৈছে। এতিয়া আপোনাৰটো থলোঁ। এতিয়া আমাৰ ডিমাচুৰৰ ওচৰলৈ আহিছোঁ। ডিমাচুৰ আপোনাৰ কথা দেউতাক কৈছিলোঁ যি মই এটা কইনা হৈছোঁ। তেতিয়া দেউতাই ক'লাক তই কোনিক চাইছা? তাৰপিছত মই ক'লোঁ আমাৰ আবু। তেতিয়া ক'লাক মোৰ মাক তই বিয়া কৰবা নৰা।
তেতিয়া ক'লো আপুনি দেখোন মোৰ মাক বেয়া কৰিছে তেতিয়া ক'লো দেউতাই মোক গালি পাৰছে কুকুৰৰ পুতেক আপুনি দেখোন মোৰ দেউতা সেইকাৰণে আপুনি কুকুৰ সেইকাৰণে মোক ঘৰৰ পৰা ওলাই দিছে হয় নেকি আপোনাৰ কাহিনীটো শুনি মোৰ বৰ দুখ লাগছে সেইকাৰণে হ'ব আৰু এতিয়া গাঁৱৰ মানুহক লাগ পালে তেওঁলোকৰ পৰা আপোনালোকৰ দৰে কথাবোৰ জানিবলৈ চেষ্টা কৰিম আপোনাৰ এই ভিডিঅ'বিলাক আমাৰ তাৰমানে চাই আছোঁ আপুনি ভিডিঅ' কৰে নেকি ফানি আছামত আপোনাৰ ভিডিঅ'বিলাক চাই বৰ ভাল লাগে আজি আপুনি মিডিয়াটো উঠিলে বৰ সুখৰে খবৰ এতিয়া আমাৰ ইয়াৰ পৰা বিদায় লৈছোঁ নেক্সট টেলিকাষ্টলৈ এওঁলোকৰ কাহিনীৰ বিষয়ে আমি গাঁৱৰ মানুহৰ পৰা জানিব বিচাৰিম দাদা হয় হওক তাৰমানে ডিমাচুৰ আৰু তাৰমানে পাদাৰামৰ কাহিনীটোৰ বিষয়ে অলপমান কৈ দিয়ক কেনে হ'ল তাৰ আপোনালোকে ইতিমধ্যে মানে দুয়োলোকৰ পৰা জানিব পাৰিছে যে তেওঁলোকৰ কথা হৈছে কি যে তেওঁলোকৰ যিখিনি মানে যি ঘটনা হ'ল তাৰ কাৰণে যি ঘৰেদি আহিব লগা হ'ল তেওঁলোকে দুয়ে মানে ব্যাখ্যা কৰি সম্পূৰ্ণ কৈছে আপোনালোকৰ এতিয়া এটা হৈছে কি আপুনি উঠিছে কি যে নামৰ ৰহস্য কথাটো হৈছে কি পাদাৰাম মানে কি তেখেতে মানে সৰুতে মানে কি খুব পাতিছিল মানে গন্ধ আছিল মানে একদম দুৰ্গন্ধ তাৰ কাৰণে সেই পাদাৰ সময়ত মানে কি মানে কি কাষৰ আমাৰ মানে কামিনা বন্ধু থাকে তেওঁলোকে কি কৈছে সেইকাৰণে পাদাৰাম থৈ দিছে নেক্সট কি হৈছে ডিমাচুৰ কি হৈছে আমাৰ মানে চুবুৰীটোত গোটেইখিনি মানুহৰ মাজত মানে সকলোৰে আৰু আচলতে পিছপৰা গাঁৱত হাঁহ মুৰ্গী পুহি সকলে বৰ্তমান এতিয়াও আছে হাঁহ মুৰ্গী পুহি মানে তাৰ পৰা কি কৰিছিল হাঁহ মুৰ্গী মানে ডিমা পাৰে যে স্বাভাৱিকভাৱে মানে কি আমাৰ বাঁহবিলাক মানে কি যি আমাৰ বাঁহ থাকে বাঁহবিলাক ঘৰৰ ভিতৰত নেদে বাহিৰত দিয়ে কাৰোবাৰ গোহালিত দিয়ে কাৰোবাৰ বাহিৰত মানে সেনেকৈ থাকে ই কি কৰে মানে কি ৰাতিটো ঠিক পুৱাই মানে মানুহবিলাক নুঠতে খুব ৰাতিপুৱা তেওঁ ডিমা চুৰ কৰাৰ কাৰণে এদিন কি এনেকৈ থাকোঁতে বোলে ডিমাবিলাক কিহে খায় তো বান্দাৰো আছে বান্দাৰে খাব বুলি ভাবে মানে তেতিয়া একদিন ধৰাত পৰি গ'ল ধৰাত পৰোঁতে তেওঁক তেতিয়া কি হ'ব মানে চুলি তুলিও কাটি দিছিল তেতিয়া আহি গ'ল এতিয়া চুলি তুলিও কাটি দিছিল মানে কেম্বা দেখা কৰি পেলাইছিল মানে ধেমা গলত ধেমা দি এটা গাঁৱত আমাৰ কৰি দিছে মানে কম ডাঙৰ কথা নাই বহুত দিন ধৰি ডিমা মানে চুৰ কৰিছিল হয় ডিমা চুৰ কৰি তেওঁক তাৰপিছত কি কৰে মানে এই মানুহবিলাকৰ ডিমাচুৰ বুলি মানে কি এটা নামেই মানে আখ্যা দিলে তেখেতক ডিমাচুৰ বুলি এতিয়া জনা গ'ল আৰু এটা কথা হৈছে কি যে আপোনালোকে জানে নিজৰ যিটো মেইন নাম সেই নামটোত কৰি মানে কি উপনামটো মানে বেছিকৈ মানে মাতে কথাটো হৈছে কি এইখিনিয়ে কথা আৰু তেওঁলোকৰ কাহিনী আৰু কাহিনীটো ইতিমধ্যে কৈছে যাব এইখিনি কৈ আমি তাৰমানে ইয়াৰ পৰা তাৰমানে সেই হ'লোঁ বিৰতি ল'লোঁ অসম ৰাজ্যে তাৰমানে বৰ্তমানলৈকে দেখা পালাকে দুটা লজ্জিত কাণ্ড খাৰিভাঙা গাঁৱৰ পাদাৰাম আৰু ডিমাচুৰৰ এতিয়া কথাটো হৈছে কি আমি নেক্সট এপিছডলৈকে আমি আগবাঢ়িম আহক কেমেৰামেন আমাৰ দেশত মদাবীৰ অভাৱ নাই সেইবাবে আমি মদাবী সন্থাৰ ছেক্ৰেটাৰীৰ এটা ইণ্টাৰভিউ ল'বলৈ আহিছোঁ সেইবাবে আমি আগবাঢ়োঁ কেমেৰা লওক তাৰমানে আমাৰ কেমেৰামেনে বহুত টাইম কেমেৰা কৰিলা সেইকাৰণে মই এইবাৰ কেমেৰা কৰিম এতিয়া আমি দৰ্শক আমি মদাবীৰ আমাৰ কি নামটো মদাবী সন্থা ছেক্ৰেটাৰীক দেখাবলৈ চেষ্টা কৰিম বলকচোন আমি মদাবী সন্থা ছেক্ৰেটাৰীক চাওঁ দৰ্শক এতিয়া আমি উপস্থিত আছোঁ মদাবী সন্থাৰ ছেক্ৰেটাৰীৰ লগত ৰাতি হলে লাগে আমাক গেলা পানীৰ বটল মজা আছে গানটো এতিয়া আমি আপোনাক দুই এষাৰ বক্তব্য ৰাখিব অনুৰোধ জনালোঁ আমাৰ বক্তব্য মানে মই ইয়াৰ আমাৰ গেলাপি মদাপি সন্থাৰ আমি গেলা খাই থাকোঁ গেলাপি আহি গৈছে মদ খাই থাকোঁ মদাপি আমি মদাপি সন্থাৰ মোক তাৰমানে আমাৰ ইয়াত নিৰ্বাচন পাতি আমাক ছেক্ৰেটাৰী পাতি দিলাক মোক যেতিয়াই মোক ছেক্ৰেটাৰী পাতি দিলাক তাৰমানে ইলেকশ্যন হৈ গ'ল চৰকাৰৰ পৰা মাজে মাজে এই মদৰ বটলটো আহে মোক ছেক্ৰেটাৰী মই নেবেচোঁ সেইবিলাক খাওঁৱে সেইবিলাক মোক নিৰ্বাচন কৰাৰ পিছত পইচাও আহে চৰকাৰৰ পৰা মই খাওঁ মোৰ সন্থাত তাৰমানে মই এতিয়া এই এৰিয়াত মই সকলোৱে চিনি মদাবী সন্থাৰ ছেক্ৰেটাৰী বোলে মইয়ে আমি তাৰমানে বহুত আছোঁ চব কিছুমান তাৰ ভিতৰত আমি নহয় ছেক্ৰেটাৰী মইয়ে মানে আমি বহুত আছোঁ আমাক গোটেই চিনি মদাবী সন্থা বুলি ক'লে আমাৰ যি ইউনিয়ন সন্থাও চিনি আমাক গোটেই মুঠতে আমি মদাবী সন্থা আমাৰ ফানি আছাম গোটেই চিনি আপোনালোকে অলপ খাব নেকি আমি এইবিলাক গতিকে আপোনাৰ বক্তব্য আমি বুজি পালোঁ এতিয়া আমি বিদালো নেকি ৰ'ব আপোনালোকে কি কৰিব
দাদা আকৌ কাম আছে ইয়াত খাদ্য এজন ডাঙৰ ইয়াৰ ইণ্টাৰভিউ ল'ব লাগে কওক আপোনাৰ দুখন মন্তব্য কওক 2018 বছৰ এখন নতুন স্কুল খুলিম এখন স্কুল মই জানি হেডমাষ্টাৰ হ'ব মই হেডমাষ্টাৰ হম আৰু ছোৱালীবিলাকে বহুত জ্ঞান অৰ্জন কৰিব পাৰিব এতিয়া আপুনি স্কুলখনৰ বিষয়ে অলপ কওক স্কুলখনে ছোৱালীবিলাকে বহুত জ্ঞান অৰ্জন কৰিব পাৰিব যেনে মদ খোৱা পইচা মাৰা ডকাইত কৰা চোৰ কৰা এখেতে বহুত জানে এই আমি তাৰমানে আমি স্কুলখনত মদ খাওঁ গাঁজা হওঁ চিখৰ খাওঁ বিড়ি খাওঁ চাদা খাওঁ চুৰ কৰা ডকাইত কৰা গোটেই গম মুঠতে সেনেকুৱা আৰু আমি এই মদ আমি সেই আজি জগলটো নাই আপোনালোকে জগলটোৱে খাব লাগে অকণ কুৰকুৰি দি খাওঁ আমি আপোনালোকৰ আজি ইণ্টাৰভিউ হৈছে না আপোনালোকে এইটো নাখোলা হৈছে যদি আপোনালোকে বাপ্পা এই গাঁওখনত কি নাই চালা মোটাপিৰ পৰা কালাৰীৰ পৰা নদীত বাগি থাকা খালত বাগি থাকা বাপ্পা সৰু সৰু মাইৰ খোৱা বাইপাকে মাৰা মাকে মাৰা স্কুল খুলে বোলে আহোঁ আৰু কি গাঁতাৰ স্কুল খুলিবা বাপ্পা স্কুল খোলা আহোঁ স্কুলে খোলা অসমত তলত ফেলাই দিব আহোঁ গাঁতাত পেলাব গাজৰ কথা বল আৰু লগত ইণ্টাৰভিউ লৈ ল'ম আমাৰ আজিৰ এই ভিডিঅ'টো মানে অলপ মোটা হেৰি কৰিলেও হ'ল বহুত মুঠতে হেৰি কৰিলে হ'ল বহুত কেৰেক্টাৰ আছে এই ভিডিঅ'টোত মই মদ খোৱা নাই দেই মই ভিডিঅ'টো অলপ শ্বুটিঙৰ কাৰণে হেৰি কৰিছোঁ আৰু আজি বহুত গৰম আমাৰ কষ্ট হৈছে ভিডিঅ'টোত আমাৰ কষ্টৰ আপুনি সফল কৰাৰ কাৰণে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু পানী আছাম চেনেলটো ছাবস্ক্ৰাইব কৰক আজি মই ভিডিঅ' কৰিছোঁ ভাল লগত চাই ল'ব লাইক কৰিব এটা মোৰ কাৰণে আৰু আমাৰ পাৰা উচিৰ পৰা এটা আহিছে হিৰ' ক্ৰিয়েশ্যন তেওঁ হওক আৰু তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লিংকটো দিম হ'ব দিয়ক বাই বাই